সকলোলৈকে মই কাতি বিহুৰ শুভেচ্ছা জনাই আজি ৰাতিপুৱাৰ মিনি ব্লগটো আৰম্ভ কৰিছোঁ দেই। এয়া ৰাতিপুৱা আমি সকলোৱে মিলি আজি জলপান খালোঁ, যিহেতু বিহু এনেও খোৱা হয় বাৰু। এয়া প্ৰসাদৰ বাবে যোজা কৰি আছোঁ, লগতে মায়ে তেনেকুৱাতে তুলসী ভেটি মচিয়ে দিলে আৰু ওচৰতে ৰৈ মই এটা সৰুকৈ ৰিলকে বনাই ল'লোঁ। তাৰপিছত দুপৰীয়াৰ বাবে ভাবিলোঁ দৈও আছিলে যিহেতু ৰাতিপুৱা, গতিকে দহি চিকেনকে বনালোঁ। এয়া চাওকচোন, সকলোৱে অলপ অলপ মছলা দিছোঁ আৰু এইফালে চিকেন, ইয়াতে হালধি নিমখ আৰু সেই মছলাখিনিয়ে এচামুচ দিলোঁ। এইফালে আদা নহৰু পেষ্ট, দৈ, আলু আৰু হৈছে পিঁয়াজ, সেনেকৈ দি মেৰিনেট কৰি মেলি অলপ সময় ৰাখি ল'লোঁ। আৰু তাৰপিছত এয়া তেলত দেখিছেই নহয়, আৰু যোনে যোনে খাই পাইছেতো বিৰাটেই টেষ্টি, সকলোৱে জানেই। আৰু মোৰ এয়া প্ৰায় হৈছে, দালি যিহেতু বনোৱা নাছিলোঁ ভাবিলোঁ অকণমান গ্ৰেভি কৰোঁ, গতিকে এয়া চাওকচোন মোৰ ৰেডি হ'ল। খাবলৈ কৈছোঁ নহয়, বিৰাটেই সোৱাদ লগা আছিলে, সকলোৱে ভাল পালে। বাকী সন্ধিয়াৰ ভিডিঅ' আহি আছে সোনকালে। আজিলৈ বাই।